এই কথা বল মহারাজের করুন করে হয়েছে না দিলে দিলে পৃথিবী অধর্মর ভালো ধর্ম এই পৃথিবী অনাবৃষ্টি বিনা মেঘে পড়তে পারতে এই বিনা কোন কি
কারণ পাইছেন মন্ত্রী মন্ত্রী মহারাজ তোর পৃথিবী ধ্বংস হবলাই আরো বেশি পরে নাই মহারাজ সঁচাকৈয়ে অমঙ্গলে স্বামী ভুগিছে মন্দিৰৰ দবা কাম নিজে নিজে এয়াতে শিৱ বিপদৰ আশ্ৰমী মহাৰাজ দিন রাতে একাকারে করি রাজ্যের শতদিশ মই পরিশ্রম কিন্তু সকলের এটাই দশা কিমজেন মহাপলয় হই এই পৃথিবীখন গ্রাস করে হরিমন্দিরের ধর্ম ধত্যার উপরতে মঙ্কপিণ্ড নই কেনে করে গলা আদর করে হরিমন্দির একেবারে পুলকিত করে ফেলাইছে মন্ত্রী মহারাজ হরি আরাধনার বাহিরে আন উপায় একটু মহারাজ এই ঘোর মহাপরে পৃথিবী ধ্বংস হওয়ার বিপদের অঙ্কে খুলে মোর ঘরে একেবারে দুর্বল মহারাজর জয় হোক মহারাজর জয় হোক মহারাজর জয় হোক দেখা সুন্দর মহারাজ আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় বৰ টান মহাৰাজ মহারাজ আমি বৰ বিপদত পৰিছো আমাক বাৰু উদ্ধাৰ কৰিব পাৰিবনে মই একো বুজিব পৰা নাই ৰাজ্যৰ চাৰিওফালে অমংগলৰ দেখি মই একেবাৰে দিশহাৰা হৈ পৰিছোঁ মহাৰাজ পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে আৰু তাৰ ফলস্বৰূপেই মহাসাগৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুব দিয়া খুজিছে আৰু সেই মহাসাগৰৰ প্ৰলয়ৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে মহাযজ্ঞ আৰম্ভ কৰিব খুজিছোঁ কিন্তু মহাযজ্ঞ আৰম্ভ কৰিব খোজোতেই লাগিল নহয় খেলি মেলি মই একো বুজিব পৰা নাই মোক ভাঙিব যাব মই বৰ অতিষ্ঠ হৈ পৰিছোঁ মহাৰাজ মহাযজ্ঞ আৰম্ভ কৰিবলৈ লওঁতেই জল দেৱতাই হুংকাৰ তুলি কৈ গ'ল বোলে এটা বস্তু সাগৰত দান দিলেহে সেই যজ্ঞ সম্পন্ন কৰিব পৰা হ'ব আৰু জল দেৱতাৰ দানৰ কথা শুনি আমাৰ গাৰনো ডাল ডাল হৈ জৰি উঠিল মহাৰাজ মহাযজ্ঞ থকা বাদেই দিছিলোঁ পিছে বুলি ৰৈ গ'ল দি যাব মই অতিষ্ঠ হৈ পৰিছোঁ মোক ভাঙিব দি যাব মহাৰাজ জল দেৱতাই কৈ গ'ল সত্যব্ৰত ৰজাইহে হেনো সেই দান দিব পাৰে সেইবাবে আমি পোনে পোনে আহি তোমাৰ ওচৰত আহিম
এই অপূর্ব মই চন্দ্র সূর্য হাসি পূরণ করেছে মই মুক্ত হস্তে দান ধন হন অসহ্য বিভূতি সকলময় করিম প্রদান লাগে বলে দেশ মহারাজ আমি জানো আপুনি পৃথিৱীৰ এজন মহান জ্ঞানী পুৰুষ ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ লগতে আপুনি আপোনাৰ কাম ত্যাগ কৰিবলৈও কুণ্ঠাবোধ নকৰে কিন্তু মহাৰাজ আমি যি দান বিচাৰিম ইয়াৰ ফলে একো নকৰে সেয়েহে মহাৰাজ আপুনি দান দিবলৈ ওলোৱাৰ আগত কিন্তু প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব প্ৰতিজ্ঞাবদ্ধ হয় মহাৰাজ আমার রাজ্যের উপকারের নামে আপনাদের মহাযজ্ঞ আরম্ভ করি গতিকে আপনাকে যজ্ঞ আরম্ভ করি ধন অসহ্য বিভূতি মই অগণিত মহারাজ আমার ধন সোনার নাই প্রয়োজন জল দেবতার নির্দেশ অনুক্রমে আমাক এগৰাকী ৰাজগুণ থকা সুলক্ষিনী নাৰী জলত নিক্ষেপ কৰিব লাগে হয় মহাৰাজ এগৰাকী সুলক্ষী নাৰী আৰু সেইকাৰণে মহাৰাজ আপোনাৰ ৰাজমহলটিক জলত নিক্ষেপ কৰিবৰ বাবে আমি আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ আপুনি আপোনাৰ প্ৰতিজ্ঞাৰ কথা মনত ৰাখি আমাক দান কৰক সেয়েহে আপোনাৰ ৰাজ্য প্ৰজা সকলোৰে মংগল হ'ব মহাৰাজ কথাই আগরতে চুপাপতি বিচারিব রাজ্যের ধরন পূজারি রাশি মাতা কি হতে বই তপস্যা করতে কহিব ইয়ার পরিবর্তে আপনাদেরকে ভুল করা অন্য ভিক্ষা করা বিধায়ক লাগিলে ধন হলে অসহ্য বিভূতি লাগিলে মই নিশ্চিত মহাৰাজ আমাৰ কন্যাদানৰ নাই প্ৰয়োজন মহারাজ মই আগতেই বুঝিব পাৰিছিলো এই দুজন ব্ৰাহ্মণ নহয় তোমাৰপুৰ মন্ত্ৰী মায়া কৰি আপোনাক ধ্বংস কৰিব বিচাৰিছে মহাৰাজ আদেশ কৰক বন্দী কৰি এই দুই ব্ৰাহ্মণক অন্ধকাৰে শান্ত হওক বন্দী হয় শান্ত হওক আমার রাজ্য যজ্ঞ পাঠনে রাখছে গতিকে যজ্ঞ আয়োজন করে প্রচারের মঙ্গল যজ্ঞ পাঠনে রাখছে কোন হাতে মই একে নহয় মহারাজ পুনর্বার শুনুন আপনি আদেশ করক বন্দী করবই দুই ব্রাহ্মণ সাৱধান বিক্ৰমন্ত্ৰী আমি কোনো সাধাৰণ ব্ৰাহ্মণ নহয় অস্ত্ৰ চালনা
কৰিব আমিও জানো তোমাৰ দৰে এজন সাধাৰণ বৃদ্ধ মন্ত্ৰীয়ে আমাক বান্ধি ৰাখিব নোৱাৰে মন্ত্ৰী মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ কওক প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰিবনে নোৱাৰে নহ'লে আমাক বিদায় দিয়ক মহারাজে প্রতিজ্ঞাবদ্ধ না করে রক্ষা তোমালকর এ আমার মৌর আদেশ মন্ত্রী বল মহাৰাজ মন্ত্ৰীৰ মতে আপোনাৰ মত নেকি মই প্ৰতিজ্ঞা চন্দ্ৰ সূৰ্য হাতী কৰি মই কৰিছো প্ৰতিজ্ঞা আপোনালোকক মই মুক্ত হস্তে প্ৰদান কৰিম আপোনালোকৰ এটা মাতিয়ানা রাসরানি তুমি সত্যব্রতরে মহামন্ত্রী তুমি মোরা দেখি যত ফিরে পালন করিবই লাগিব আজি সত্যব্রতরে ভাগ্য সংগ্রহ Coral গ্রাহকে পড়ি বিলুপ্ত হব विधि लिखे विधाता ओ हरि नारदा कपाले অন্য ৰাজন তোমাৰ দান পৃথিৱীত যুগমীয়া হৈ থাকিব চন্দ্ৰ সূৰ্য থাকে মানে তোমাৰ দানৰ মহিমা যিনি তলৈকত অবিৰতভাৱে সমগ্ৰ কোনকে পৰি গছৰ তলে লিখে বিধাতা হৰি আমাৰ কপালে Ibadah kau ini punya apa ini? মই অপদার্থ আপনি পশ্চিম করানি আপনি পশ্চিম করা Aku tahu kau pasti. আজ মই তোমার এই ব্রাহ্মণের চরণ দান দিব নই চুড়ালে মহারাজ প্ৰতিজ্ঞাবদ্ধ সেয়েহে মহাৰাজে প্ৰতিজ্ঞা পূৰণ কৰিবৰ বাবে সকলো
তাকৈ প্ৰকাশ কৰিব পৰা নাই। ৰাণী, জল দেৱতাৰ ইচ্ছা যজ্ঞ কৰা স্থানত যজ্ঞ আৰম্ভ কৰাৰ পূৰ্বে এগৰাকী ৰাজগুলক্ষী নাৰী জনক অৰ্পণ তেহে যজ্ঞ আৰম্ভ কৰিবলৈ দিব ৰাণী। মই একো বুজিব পৰা নাই। মহাৰাজ, বৰ পলম হৈছে, আমাক সোনকালে দান দি বিদায় দিয়ক, নহলে ব্ৰাহ্মণে এতিয়া এই ব্ৰহ্ম মহাৰাজে নিজ হাতে ফুল চন্দন তুলসী পিন্ধাই তোমাক জল দেৱতাক অৰ্পণ কৰিব লাগিব। আমি মাত্ৰ মন প্ৰকাশ আপুনি যেতিয়া প্ৰতিজ্ঞা আপোনাৰ প্ৰতিজ্ঞা মই মহাপাপ লিপ্ত হ'ব নোৱাৰো। মহাৰাজ, বৰ পলম হৈছে, যাত্ৰা আৰম্ভ কৰিব লাগে। এই রাজ্য ভাই মই আপনাকে কহিব এই ৰাজ্যত মই থাকিব নোৱাৰিম। আপোনাৰ লগতে মই গুচি যাম মহাৰাজ।
সমস্ত তোমাতে দেবতাই আদি স্বর্গত খুখরে ভাব কর্ম করা নয় পারে 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 ধৈর্য নাম বর হরত পরাজয় বরণ করে ও কেট লাঞ্ছনা ভুঞ্জি সবে দেবতা হতে দেবরাজ আপনি যুদ্ধর ঘোষণা করো বিনা যুদ্ধে স্বর্গ নিদিও এরি এস এস তন্দরে ভগবান হস্তে হস্তে হু সজ্জিত হই যুদ্ধর বাবে হুয়া হাজু
আমার তুমি সাগরত এড়ে দিবা আমার বৃহৎ মৎস্য ভক্ষণ করি সেয়েহে আমার তুমি তোমার কমন্দল ভরাল তোমার পুকুরে আশ্রয় দিয়ে আমি তোমার আশ্রয় প্রার্থী বাচন আমি তোমার আশ্রয় প্রার্থী তোমার মনে হয় করি
তোমাৰ পুখুৰীটো অশেষ কষ্ট পাইছোঁ। সেয়ে তুমি আমাক সাগৰত এৰি দিয়া। তেতিয়াহে আমি শান্তি পাম ৰাজন, তেতিয়াহে আমি শান্তি পাম ৰাজন। তোমার মনোবাঞ্ছা
তুমি তুমি কোনোবা মানৱ পিতা দিয়া তোমাৰ সত্য পৰিচয় তুমি মই জানো ব্ৰহ্মা বিষ্ণুৰ কোনোবাই মোৰ অত অৱশ্য প্ৰণিপাত কৰিব নমো নমো নারায়ণ ও গতির গতি সংকট দেখা দিয়া তুমি লক্ষ্মী পতি তুমি ব্রহ্মা তুমি বিষ্ণু তুমি জগৎপতি সংকট রক্ষা করা তুমি লক্ষ্মী পতি হে বৎস তুমি দানৱ যদি মানৱ হোৱা তুমি দিয়া মোক সত্য পৰিচয় আৰু যদি কোনোবা দানৱ দৈত্য হোৱা তেতিয়া মোক ভক্ষণ কৰা বৎস ভক্ষণ কৰা হে মহাজ্ঞানী হৰিন্দ্ৰ তোমাক আমি আকৌ পৰীক্ষা কৰি আমি স্বয়ং বিষ্ণু প্রভু আমার মহত অহস্য ভরা প্রণপাতে করিব প্রভু শুনাৰ আজি আজি ৰাতিতে মহাপ্ৰলয় আৰম্ভ সাগৰৰ পানী গোটেই পৃথিৱী ডুবাই পেলাব পৃথিৱী তোমাৰ বাবে আৰু কোনোৱেই জীয়াই নাথাকিব কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে সি ইতিমধ্যে চাৰিবে কৰি আনিছে মহাপ্ৰলয়ৰ সময়ত পানীত মাৰি থাকিব তাক তাৰ একে প্ৰাণীয়ে বশ কৰিব পাৰিব সেই ৰাজন আমি তাৰ ধাৰণ কৰি নিধন কৰি আৰু পুনৰ মনুষ্যৰ ধাৰণ কৰি চাৰিবে উদ্ধাৰ কৰি হে প্রভু এই মহাপ্রলয়ের সময়ত আমি জীয়াই থাকি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে তোমাৰ এখন ডাঙৰ নৌকা পঠাই দিম তাতে তোমালোকক সকলো পশু পক্ষী যি পোৱা পিছৰ নৌকা তুলি ল'ব এই মহাপ্ৰলয় মাত্ৰ 7 দিন ৰাখিব আমি বধ কৰি পুনৰ মনুষ্যৰূপ ধাৰণ কৰি তোমালোকৰ ওচৰলৈ মোৰ মূৰৰ ওপৰত এটা শিং দেখিবা তেতিয়াই তোমালোকৰ সেই ডাঙৰ নৌকা বাসুকি আমাৰ শিৰত মেৰাই ধৰিবা 7 দিনৰ পিছত পৃথিৱীৰ শান্ত হ'ব তাৰ পাছত তুমি আমি
প্ৰত্যেকে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব যোৱা ৰাজা সংশয় নকৰিব বিপদত কৰিবা স্মৰণ তাক মই কৰিম উদ্ধাৰ বিপদত কৰিবা স্মৰণ তোমাক মই কৰিম উদ্ধাৰ তোমাক মই কৰিম উদ্ধাৰ লক্ষ্মীর নন্দন উড়াইয়া তোক বধিবর হেতু মোরে নতুন অবতার সারিবেদ মোর হাতত গড়ৰ পৰ কত আছ উড়াইয়া তোক বধিবৰ বাবে একেই নিৰ্ধাৰণ কৰি মই সেই দেৱৰ
ময় মৎস্যর ধারণ করে সারিবেদ উদ্ধার করো। আপনার স্মরণে হত অবশ্য হে রাজা হইতে বড় কষ্টর মাঝে উদ্ধার করে তুমি প্রজাপতি ভালদৰে পেট সাৰি চলি ৰাখিবলৈ যোৱা সত্যৱত তুমি এতিয়া নিজ কৰ্তব্যত খোৱা